নমস্কাৰ মোৰ প্ৰিয় দৰ্শক, মই মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন আজি আমাৰ বাৰীখনলৈ যাওঁ। এই বাৰীত পৰা কি আনো আপোনালোকে চাই থাকক। এয়া হৈছে আমাৰ সৰু চাপতে লগা হোম বগৰী। বহুতে আহোম বগৰীও বুলি কয়। আমি বগৰীটোৰ গাত হোম থাকে কাৰণে হোম বগৰী বুলি কওঁ। আৰু ইমান সৰু গছজোপাতে ইমান বেছি লাগিছে, তাৰে কেইটামান ছিঙি লওঁ। যিহে ৰ'দ দিছে, ইমান টেঙা খাব মন গৈছে, সেইবাবে হোম বগৰী কেইটামানকে ছিঙি ল'লোঁ। আপোনালোকৰ কাৰ কাৰ ঘৰত আছে জনাব। আমাৰ কিন্তু দুজোপামান আছে, কাৰোবাক লাগিলে নিব পাৰে। আজিকালি প্ৰায়বোৰ মানুহৰ ঘৰত এনেধৰণৰ গছ নথকাই হ'ল আৰু। এয়া চাওকচোন, ইমান ডাল ভৰি লাগিছে, খাবলৈ ইমান মিঠা। আৰু ঘৰলৈ আনিলোঁ। ঘৰলৈ বগৰী আনি লৈ সৰহকৈ আনিছিলোঁ, কিন্তু মই এই 10টামান গুচাই ল'লোঁ। আৰু পিছত আকৌ এবাৰ খালোঁ, কিন্তু প্ৰথমতে এই 10টামানেই গুচাই লৈ আৰু মিহি মিহিকৈ কাটিলোঁ। ইমান ধুনীয়া দেখিছে নহয় জানো ভিতৰখন, দেখি খাওঁ খাওঁ লাগিছেনে আপোনালোকৰ। আৰু মিহিকৈ কাটি ইয়াতে দিলোঁ অলপ ক'লা নিমখ, তাৰপিছত দিলোঁ জ্বলা গুড়ি মানে জলকীয়া গুড়ি দি একদম পূৰা সানি লৈ ইয়াৰ দুভাগমান কৰি খালোঁ আমি। আৰু মই খাই থাকোঁতেই আমাৰ ল'ৰা আহিল, তাকো খুৱাই দিব লাগে বোলে। মই নোখুৱাওঁ বুলি কৈছিলোঁ, কিন্তু তাক খুৱাই দিব লাগে, সেইবাবে আমি হাঁহিছোঁ সৰু ল'ৰা বুলি কৈ। তাতে কেমেৰামেনকো খুৱাই দিব লাগে, কেমেৰামেনকো খুৱাই দিছোঁ। আৰু এইদৰে খাওঁতে খাওঁতে আমাৰ বগৰী শেষ হ'ল। বগৰী খাই শেষ হোৱা মাত্ৰকে আকৌ ঘৰতে মই আইচক্ৰীম বনাইছিলোঁ। আইচক্ৰীম খাবলৈ আনিলে ল'ৰাটোৱে। আইচক্ৰীম আমি 3টামান বনাইছিলোঁ আৰু মই তাকে চবকে দিলোঁ। আৰু আইচক্ৰীম খাই উঠিয়ে আকৌ লগে লগে সেই বগৰী খাইছিলোঁ নহয়, সেই বগৰী গুটিকেইটা ফালি লৈ আমি সৰুতে যে কৰি খেলিছিলোঁ, মনত আছেনে আপোনালোকৰ? যিসকলে খেলিছিলে নিশ্চয় মনত আছে। এয়া মই কৰি এযোৰ বনাই লৈ পিনে খেলিলোঁ। ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।